হেল্ল' বন্ধুসকল, মই ভাস্কৰ। তোমালোকে চাই আছা ব্ৰাইট আছাম। বন্ধুসকল, তোমালোকে বৰ্তমান সময়ত লক্ষ্য কৰিছানে নাই মই নাজানো, বাট মই লক্ষ্য কৰিছোঁ যে প্ৰতিদিনে যিবোৰ মোবাইল আহি আছে প্ৰতিটো মোবাইলতে মেগাপিক্সেলৰ পৰিমাণে বাঢ়ি গৈ আছে। য'ত আগতে আমাৰ ফ্ৰণ্ট কেমেৰাতে 2 মেগাপিক্সেল আহে, এতিয়া তাত 64 মেগাপিক্সেল আহে। আচলতে এই মেগাপিক্সেলবোৰ হয় কি, এইবোৰে কেনেদৰে কাম কৰে? বন্ধুসকল, কোনো এটা মোবাইলৰ কেমেৰাৰ পৰা এখন ভাল ফটো বা এটা ভাল ভিডিঅ' ক্লিক কৰিবলৈ আমাকে সেই মোবাইলৰ মেগাপিক্সেলটোৱে প্ৰধানকৈ কাম নকৰে। তোমালোকে জানানে বাৰু? এতিয়া চাগে তোমালোকে ক'বা এইটো আকৌ কি কথা ক'লে, এইটো সঁচাই ভাবিবলগীয়া কথা নহয়নে বাৰু? কিন্তু এটা আচল ফেক্টটো কি জানানে, যে কোনো এটা মোবাইলৰ কোনো এটা কেমেৰাৰ পৰা এখন ভাল ফটো বা এখন ভাল ভিডিঅ' তুলিবলৈ হ'লে সেই মোবাইলটোৰ মেগাপিক্সেলতকৈ বাহিৰৰ আন কিছুমান বস্তু আছে। সেই বস্তু যদি আমি ভালদৰে লক্ষ্য কৰোঁ তেতিয়াহে আমি সেই মোবাইলটোৰ কেমেৰাৰ কথা আচলতে আমি গম পাব পাৰোঁ। সেই মোবাইলৰ কোম্পানীবোৰে কি কয়, সেই মেগাপিক্সেলৰ পিছত এটা ডাঙৰ হিউজ নাম্বাৰৰ মেগাপিক্সেলৰ ওপৰত আমাক কি কয় দেখাই আমাক ঠগি আছে যে মেগাপিক্সেল বেছি হ'লে আমি আছে মোবাইলৰ কেমেৰাটো ভাল হ'ব। কিন্তু তোমালোকে আইফোনৰ মোবাইলবোৰ দেখিছানে? তাত কি হয়, অলপ বহুত কম মেগাপিক্সেল থাকে, কিন্তু তেওঁলোকৰ কোৱালিটিবোৰ বহুত হাই লেভেলৰ হয়। উদাহৰণস্বৰূপে তোমালোকে আইফোনৰ যদি 8 মেগাপিক্সেলৰ ফটো এখন চোৱা আৰু অপো, ভিভো বা আন বেলেগ কোম্পানীৰ যদি 64 মেগাপিক্সেলৰ ফটো এখন চোৱা, তাত তোমালোকে দেখিবা যে এখন আকাশৰ ওপৰত আছে, এখন তাৰ বহু গুণ তলত আছে। তেনেহ'লে আচলতে কোনো এখন ফটো বা ভিডিঅ' কোৱালিটি ভাল হ'বলৈ কোনবোৰ বস্তু ইয়াতে কাম কৰে। আজি মই এই ভিডিঅ'ত তোমালোকক এইবোৰ কথা ডিছকাছ কৰি বা বুজাবলৈ চেষ্টা কৰিম যে কোনো এটা মোবাইলৰ ফটো কোৱালিটি বা ভিডিঅ' কোৱালিটি ভাল হ'বলৈ হ'লে সেই মোবাইলটোৰ কেমেৰাটোৰ কি বস্তু কিমান পৰিমাণে থাকিব লাগে। যদি তোমালোকেও জানিব বিচাৰা তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থকা। আমি প্ৰথমে জানি লওঁ মেগাপিক্সেল হয় কি আচলতে। মেগাপিক্সেল থকা পিক্সেলটো হৈছে কিছুমান ডট, অৰ্থাৎ তুমি যেতিয়া কোনো এখন ফটো জুম কৰিবা তাত কিছুমান ডট দেখা পাবা, আৰু এই ডটবোৰ হৈছে পিক্সেল। আৰু এনেধৰণৰ 10 লাখ পিক্সেল মিলিয়ে হয় 1 মেগাপিক্সেল। যেতিয়া তোমাৰ হাতত যিমান মেগাপিক্সেল থাকিব তুমি সিমানে ডাঙৰ প্ৰিণ্ট উলিয়াব পাৰিবা। কিন্তু ৰখা ইয়াৰ অৰ্থ এইটো নহয় যে তুমি যিমান ডাঙৰ মেগাপিক্সেল লৈ আহিবা সিমান ডাঙৰ তোমাৰ ফটো বা ভিডিঅ' কোৱালিটিও ভাল হ'ব। আচলতে কোনো এখন ফটো বা ভিডিঅ' কোৱালিটি ভাল হ'বলৈ হ'লে তাত মেইন বস্তুটো হৈছে ইমেজ সেন্সৰ। তোমাৰ তাত যিমান ডাঙৰ ইমেজ সেন্সৰ থাকিব তুমি সিমানে ভাল কোৱালিটিৰ ফটো বা ভিডিঅ' উলিয়াব পাৰিবা। আচলতে এই ইমেজ সেন্সৰে কাম কেনেদৰে কৰে, যেতিয়া তুমি কোনো এটা বস্তু বা অবজেক্টৰ ফটো তুলিবা, সেই অবজেক্ট বা বস্তুটোৰ পৰা অহা লাইট তোমাৰ কেমেৰাত থকা যি লেন্স আছে সেই লেন্সৰ যোগেদি তোমাৰ কেমেৰাটোৰ ভিতৰত সোমায় আৰু তাৰ যোগেদি আমি তাক ডিজিটেল ফৰ্মত দেখা পাৰোঁ। ইয়াত সেন্সৰে কি কাম কৰে, যে বস্তুটোৰ পৰা অহা যি লাইট লেন্সৰ জৰিয়তে ডাইৰেক্টলি ইমেজ সেন্সৰ ভিতৰত সোমায় আৰু সেই ইমেজ সেন্সৰে সেই লাইটখিনিকে ৰেকৰ্ড কৰি তাক ট্ৰান্সলেট কৰি ডিজিটেল ফৰ্মত দিয়ে, যাৰ ফলত আমি কোনো এখন ফটোক ৰিয়েল লাইফতে দেখা পাওঁ। ইয়াৰ পিছৰ বস্তুটো হৈছে এপাৰ্চাৰ। এই এপাৰ্চাৰটো হয় কি, এতিয়া এপাৰ্চাৰটোৱে কি কয়, সেই বস্তুটোৰ পৰা অহা লাইট কিমানখিনি কেমেৰাটোৰ ভিতৰত সোমাব আৰু কিমানখিনি নোসোমাব সেই বস্তুটো ডিচাইড কৰে কেমেৰাৰ এপাৰ্চাৰটোৱে। গতিকে এপাৰ্চাৰটো কিমান দৰকাৰ তোমালোকে বুজি পাইছে। ইয়াক তোমালোকে চাবলৈ কি কৰিবা, বা কোনো এটা মোবাইলৰ ডিটেইলছৰ তলত চোৱা, তাত f1.1, f1.2, f2.2 এনেদৰে লিখা থাকিব, আৰু ইয়াৰ পৰিমাণটো যিমানেই বেছি হ'ব সিমানেই ভাল হ'ব। উদাহৰণস্বৰূপে f1.1তকৈ f2.2টোৰ বেছি ভাল। ইয়াৰ পিছত আহিছে ফ'কাছ বুলি ক'লে তোমালোকে গম পাইছে যে কোনো এটা বস্তুটো লক্ষ্য কৰিব পৰা কেপাচিটি। এই কেপাচিটিটো আমাৰ মোবাইলত ইনবিল্ট দিয়া থাকে, আৰু কোনটো মোবাইলৰ কেমেৰাতে কিমান ভাল পৰিমাণে ফ'কাছ পইণ্ট দিয়া আছে সেইটো তোমালোকে মোবাইলৰ ডিটেইলছত চাব পাৰা। যিমানে ভাল ফ'কাছ পইণ্ট হয় সিমানে তাৰ ফটো বা ভিডিঅ' কোৱালিটিটো ভাল আহে। উদাহৰণস্বৰূপে তোমালোকে তাত পাবা ডুৱেল পিক্সেল অটো ফ'কাছ, তাৰপিছত লেজাৰ অটো ফ'কাছ, PDAF, CDAF, যাৰ ভিতৰত আমি ডুৱেল অটো ফ'কাছটোকে চবকৈ ভাল বুলি বৰ্তমান সময়ত ধৰা হয়। তাৰপিছত ধৰা হয় লেজাৰ অটো ফ'কাছ, তাৰপিছত PDAF, আৰু তাৰপিছত ধৰা হয় CDAF।
ইয়াৰ পিছৰ বস্তুটো হৈছে লেন্স আৰু এই লেন্স শব্দটো সৈতে চাগে আমি বেছিভাগে এনে পৰিচিত কাৰণ আমি বিভিন্ন সময়তে বিভিন্ন ধৰণেৰে লেন্স শব্দটো শুনি থাকোঁ এই লেন্সেৰে এটা কেমেৰা মোবাইল বা আন যিকোনো কেমেৰাৰ বাবে এটা চকুৰ দৰে কাম কৰে গতিকে তোমাৰ মোবাইল বা মোবাইলৰ কেমেৰাটো যিমানে ভাল লেন্স থাকিব সিমানে ভাল ফটো বা ভিডিঅ' কোৱালিটি তোমালোকে পাবা ইয়াৰ পিছৰ বস্তুটো হৈছে অপটিকেল ইমেজ ষ্টেবিলাইজেশ্যন ই কেনেদৰে কাম কৰে যেতিয়া তুমি কোনো এজন মানুহক ফটো তুলিবা তেতিয়া তোমাৰ হাত বা সেই মানুহজনক লৰচৰ কৰিব পাৰে আৰু সেই লৰচৰ কৰাৰ সময়তে ইমেজখন কি হয় অলপ ব্লাৰ টাইপ আহে আৰু এই ব্লাৰ টাইপটো নাইকিয়া কৰিবলৈ সকলোবোৰ মোবাইলতে অপটিকেল ইমেজ ষ্টেবিলাইজেশ্যন OIS নামেৰে এটা বস্তু থাকে এই বস্তুটো যদি তোমাৰ যিমানে ভাল হ'ব সিমানে তুমি যিমানে মুভমেণ্ট নকৰাকৈ সেই ফটোখন এখন ষ্টেবল ফটো আহিব যাৰ বাবে আমাক অপটিকেল ইমেজ ষ্টেবিলাইজেশ্যন বহুতো ভাল হোৱাটো দৰকাৰ ইয়াৰ পিছৰ বস্তুটো হৈছে LED ফ্লেছ LED ফ্লেছটো তোমাৰ যিমানে ভাল হ'ব সিমানে তুমি ল' লাইট অৰ্থাৎ কম লাইট থকা ঠাইতে এখন ভাল ফটো বা এটা ভাল ভিডিঅ' শ্বুট কৰিব পাৰিবা LED ফ্লেছৰ ভিতৰত তোমালোকৰ তিনিটা কোৱালিটি আহে ছিংগল LED ডুৱেল LED এণ্ড ডুৱেল টোন LED যাৰ ভিতৰত ডুৱেল টোন LEDটো সকলোতকৈ ভাল LED বুলি ধৰা হয় গতিকে এটা মোবাইলৰ কেমেৰাৰে ভাল কোৱালিটি দিবলৈ হ'লে এই সকলোবোৰ বস্তু একেলগে মিনিমাইজ হৈ থাকিব লাগিব আশা কৰিছোঁ তোমালোকে মই কি বুজাব বিচাৰিছোঁ বুজি পাইছা আৰু তোমালোকৰ এই ভিডিঅ'টো চাগে অলপ ইনফৰ্মেটিভ হৈছে যদি তোমালোকে বুজি পাইছা যে কোনো এটা মোবাইলৰ মেগাপিক্সেল সকলো নহয় ইয়াত এই সকলোবোৰ লাইট LED ফ্লেছ লাইট অপটিকেল ইমেজ ষ্টেবিলাইজেশ্যন ইমেজ সেন্সৰ ফ'কাছ এপেচাৰ সকলোৰে ভিডিঅ'টো লাইক কৰি কমেণ্ট এটা কৰি কমেণ্টতে জনাব নাপাহৰিবা তোমালোকে ভিডিঅ'টো কেনে পালা আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আজিৰ বাবে সিমানে লগ পাম আকৌ নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই